যিজন মানুহে অপেক্ষা কৰিব জানে তাৰ কাষত এদিন নহয় এদিন সকলো বস্তুই উভতি আহে। হেৰাই যোৱাৰ পাছত দুখী হৈ লাভ নাই। থাকোঁতে মূল্য দিবলৈ শিকা, গুচি যোৱাৰ পাছত নহয়। এজন মানুহ যিমানেই শক্তিশালী নহওক কিয়, প্ৰিয় মানুহটোৰ কাষত সি সকলো সময়তে দুৰ্বল। জীৱনত কেতিয়াও নিজৰ গুণৰ অহংকাৰ নকৰিবা, কাৰণ শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবেই ডুবি যায়। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে সি থাকিব, আৰু যিয়ে থাকিব নিবিচাৰে তাক জোৰ কৰি ধৰি ৰাখিব নোৱাৰে। অৱহেলা বুজিবলৈ ভাষাৰ প্ৰয়োজন নহয়, ব্যৱহাৰেই যথেষ্ট। যিজনে তোমাৰ ওপৰত বেছি অভিমান কৰে সিয়ে তোমাক বেছি ভাল পায়। যিয়ে সঁচা ভাল পাব জানে সি হাজাৰ আঘাত সহ্য কৰি আকৌ উভতি আহে। সম্পৰ্ক সেইটোৱেই য'ত বহুত দূৰত্ব থকাৰ সত্ত্বেও কেতিয়াও গুৰুত্ব নকমে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা পাথৰ হৈ যায়। এনেকুৱা মানুহক কেতিয়াও ভাল নাপাবা, যাৰ প্ৰয়োজনৰ বাহিৰে তোমাৰ আৰু কোনো মূল্য নাই। তাকেই ভাল পোৱা যিয়ে প্ৰয়োজনে অপ্ৰয়োজনে তোমাৰ প্ৰয়োজন অনুভৱ কৰে। কোনো মানুহ আমাৰ বন্ধু বা শত্ৰু হৈ এই পৃথিৱীত অহা নাই। আমাৰ ব্যৱহাৰ আৰু কথা বতৰাই মানুহক আমাৰ বন্ধুত্ব বা শত্ৰু বনায়। একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই হয়, এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল ভাবি মাথো অৱহেলা কৰে। অনুভূতি, ভালপোৱা, মায়া এইবোৰ যিমান কম প্ৰকাশ কৰিবা মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। কিবা হেৰাই গ'লে যিমান কষ্ট হয় তাতকৈ বহুত বেছি কষ্ট হয় কোনোবা সলনি হৈ গ'লে। তুমি আগবাঢ়ি যাওঁতে যদি কোনো তোমাক সাহস নিদিয়ে বা সংগ নিদিয়ে তথাপিও তুমি নিৰাশ নহ'বা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনো হ'ব নোৱাৰে। ভাগ্যই তেওঁকহে সহায় কৰে যিজনে কঠিন পৰিস্থিতি সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰা, কিয়নো আমি কোনেও নাজানো জীৱন আৰু কিমান দিন বাকী। মানুহৰ পচন্দটো সময়ে সময়ে সলনি হয়। কোনোবাই ইগনোৰ কৰিলে দুখ নকৰিবা। মনত ৰাখিবা, দামী বস্তুৰ মূল্য সকলো দিব নোৱাৰে। পৃথিৱীখনেই এনেকুৱা, যেতিয়া কাৰোবাক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিবা তেতিয়া সি অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। মানুহে তাৰ লগতেই বেছি খং অভিমান দেখুৱায় যাক সি সকলোতকৈ বেছি ভাল পায়। যিয়ে তোমাক সঁচাকৈ ভাল পাব সি কেতিয়াও তোমাক পাহৰি থাকিব নোৱাৰে। হয়তো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়তে তোমাকেই মিছ কৰিব। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক, যিয়ে নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে আৰু এনেকুৱা ভাৱ ধৰে যেন সকলো ভুল আপোনাৰেই।